বন্ধুসকল নলবাৰী জুডিচিয়াৰী ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টসমূহ পাৰ্মানেণ্ট হয়। পোষ্টৰ নাম হৈছে পিয়ন। পিয়নৰ বাবে টোটেল পোষ্ট আছে 6টা, ইয়াৰে আনৰিজাৰ্ভ 4টা আৰু OBC MOBCৰ বাবে 2টা। আৰু এই পিয়ন পোষ্টৰ বাবে দৰমহা দিয়া হ'ব 12,000ৰ পৰা 37,500 প্লাছ থাকিব GP 3,900। আৰু নেক্সট পোষ্টৰ নাম হৈছে ড্ৰাইভাৰ আৰু ড্ৰাইভাৰৰ বাবে টোটেল পোষ্ট আছে এটা, দৰমহা দিয়া হ'ব 14,000 to 49,000 প্লাছ GP থাকিব 5,200। আৰু নেক্সট পোষ্টটো হৈছে ড্ৰাইভাৰ কণ্টিনজেন্ট বেচিছত, টোটেল পোষ্ট আছে এটা, দৰমহা দিয়া হ'ব 15,000 ফিক্স পাৰ মান্থ। আৰু এই পোষ্টসমূহৰ বাবে এজ লিমিট দিয়া হৈছে মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 38 ইয়াৰ্ছ, লগতে থাকিব এজ ৰিলেক্সেশ্যনছ এজ পাৰ ৰুল। এতিয়া আহিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফালে। পিয়নৰ বাবে মিনিমাম ক্লাছ 8 পাছ বিচৰা হৈছে আৰু আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ তেনেহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। আৰু ড্ৰাইভাৰৰ বাবে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে ক্লাছ 8 পাছ আৰু মেট্ৰিক পাছবিলাকো এপ্লাই কৰিব পাৰিব। আৰু যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আবেদন কৰিব নোৱাৰিব। আৰু লগতে বিচাৰিছে প্ৰফেচনেল ড্ৰাইভিং লাইচেন্স LMV বা 4 হুইলাৰ এটলিষ্ট 5 বছৰ পুৰণি হ'ব লাগিব। এতিয়া আহিছোঁ চিলেকশ্যন প্ৰচেছৰ ফালে। আপুনি যদি পিয়ন পোষ্টৰ বাবে আবেদন কৰে তেনেহ'লে ৰিটেন টেষ্ট হ'ব আৰু ৰিটেন টেষ্টৰ চিলেবাছ হৈছে আছামিজ, জেনেৰেল ইংলিছ, জেনেৰেল মেথমেটিক্স, জেনেৰেল নলেজ আৰু ৰিজনিং। টোটেল 50টা কুৱেশ্যন হ'ব আৰু ৰিটেন টেষ্ট পাছ কৰাৰ পিছত আপোনাৰ ভাইভা হ'ব, অৰ্থাৎ ইণ্টাৰভিউ হ'ব। আৰু এই ৰিটেন টেষ্টটো ক'ত হ'ব সেইটো আপুনি জানিব পাৰিব নলবাৰী জুডিচিয়াৰী অফিচিয়েল ৱেবছাইটত। আৰু ড্ৰাইভাৰ পোষ্টৰ বাবে স্কেনিং টেষ্ট আৰু ড্ৰাইভিং টেষ্ট হ'ব, য'ত 25 মাৰ্কছ থাকিব। এতিয়া আহিছোঁ হাউ টু এপ্লাই। আপুনি এই পোষ্টত অনলাইন আবেদন কৰিব পাৰিব। এডভাৰটাইজমেণ্টখনৰ লগতে এপ্লিকেশ্যন ফৰ্মখন থাকিব, সেইখন আপুনি ফিল আপ কৰি ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটো লগতে ছিগনেচাৰ আৰু আপোনাৰ লাগতিয়াল ডকুমেণ্টছখিনি চেল্ফ এটাচ কৰি আপুনি ইনক্লুড কৰিব লাগিব। আৰু আপোনাৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ মানে এজ প্ৰুফ চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, আৰু আপুনি যদি ড্ৰাইভাৰ পোষ্টৰ বাবে আবেদন কৰিছে তেনেহ'লে ড্ৰাইভিং লাইচেন্সৰ ফটোকপি, এইখিনি ডকুমেণ্টছ আপুনি স্কেন কৰি PDF ফৰ্মেটত এই ইমেইল আইডিত পঠাব লাগিব। বন্ধুসকল মন কৰিব যে এই পোষ্টৰ বাবে ইমেইল কৰাৰ লাষ্ট ডেট হৈছে 30 জুন। আৰু আপুনি যদি এই পোষ্টৰ এডভাৰটাইজমেণ্টৰ ডিটেইলছটো ভালদৰে চাব বিচাৰিছে তেনেহ'লে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ তলত আমাৰ অফিচিয়েল ৱেবছাইটৰ লিংকটো দিয়া আছে, আপুনি তাত গৈ ভালদৰে চাব পাৰিব। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ' আপোনালৈ আহি থাকে। ধন্যবাদ।